এই 2 টকা আছে যদি 5 লাখ টকা পাব পাৰে। কেনেকৈ পাব 5 লাখ টকা? সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। ঘৰতে বহি কোটিপতি বা কোটিপতি হ'ব পাৰে। আপোনাৰ অজ্ঞাতে এই টকা বা মুদ্ৰা আছে যদি এই টকাৰ নোটে আপোনাৰ জীৱন সলনি কৰিব পাৰে। কৰোনাৰ পিছৰে পৰা বহুতেই দৰিদ্ৰতা জীৱন কটাবলগীয়া হৈছে। এই পুৰণি নোট বিক্ৰী কৰাটো তেওঁলোকৰ বাবে এক সোণালী সুযোগ হ'ব পাৰে। যদি আপোনাৰ ঘৰত পুৰণি ব্ৰিটিছ মুদ্ৰাৰ নোট আছে তেন্তে সেইবোৰ পেলাই দিয়াৰ কথা কেতিয়াও নাভাবিব। সেই সকলোবোৰ পুৰণি টকাৰ নিমিষতে আপোনাৰ জীৱনটো সলনি কৰিব পাৰে। পুৰণি নোট বিক্ৰী কৰি কেনেকৈ লাখ লাখ টকা পাব পাৰি জানিবলৈ এই সম্পূৰ্ণ প্ৰতিবেদন চাওক। আপোনালোকক জনাও যে শেহতীয়াকৈ এটা খবৰ আহিছে যে 2 টকাৰ এটা মুদ্ৰা বিক্ৰী কৰি আপুনি বহুত টকা উপাৰ্জন কৰিব পাৰে। যদি আপোনাৰ লগত এই 2 টকীয়া মুদ্ৰা থাকে তেন্তে আপুনি ৰাতিটোৰ ভিতৰতে ধনী হ'ব পাৰে। অনলাইন পৰ্টেলত এই মুদ্ৰা বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। কিন্তু পুৰণি 2 টকীয়া মুদ্ৰাৰ বিশেষ কি? এই সকলোবোৰ মুদ্ৰাৰ বিশ্বৰ বজাৰত যথেষ্ট চাহিদা আছে। আপোনালোকক জনাও যে বহুতে এই বিশেষ 2 টকীয়া মুদ্ৰাটো অধিক মূল্যত কিনিব বিচাৰে। এই মুদ্ৰাত 1994, 1995, 1997 বা 2000 চনটো থাকিব লাগে। যদি আপোনাৰ হাতত 2 টকাৰ এনে মুদ্ৰা আছে তেন্তে অনলাইন প্লেটফৰ্মত বিক্ৰী কৰি 5 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। পুৰণি মুদ্ৰা কেনেকৈ আৰু ক'ত বিক্ৰী কৰিব প্ৰতিবেদনৰ শেষৰ অংশলৈকে চাওক।